নমস্কাৰ গাইস মই সদায় দি থাকো কমেডি ভিডিঅ' আৰু আজি লৈ আহিছো এটা মানে মাংস ভিডিঅ' মানে মাংস বনোৱা ভিডিঅ' আজি ৰাতি মাংস মই বনাম তো আপোনালোকক দেখুৱাম চাই থাকক ও বোলো কথা মতেই কাম বাপেক জীয়েক দুইটা মিলি বোলো আহা আজি মাংসকে বনাও সেই বুলি পাকঘৰতে সোমাই দিলো আৰু মছলাৰ কালেকশ্যন একদমেই বেয়া মছলা মানে নাই আৰু যি গুইকণ পৰিছে সেইকণে তাৰপাছত গাইজ এইটো পিয়ৰ তেল নাই বুলি নকওঁ দোকানৰ পৰা তেল আনি তেল অকণ ঢালি দিলোঁ ইয়াৰ পিছতে আমি পিঁয়াজকেইকণ স্বাহা কৰি দিলোঁ তাৰপিছত পূৰা লৰাই দিলোঁ লৰাই দিয়াৰ পাছত বোলো মাংসকণ অকণমান দিব হৈ গ'ল মাংস দিয়া মানে সময় হৈ গ'ল তাৰপিছত মাংস ধুনীয়াকৈ দি দিলোঁ আৰু ৰাইজ বেয়া নাপাব সকলোৱে বনোৱা চনোৱা খোৱা ভিডিঅ' দি থাকে মই বোলো আজি ময়ো মাংস যে বনাব জানো ৰাইজক জনাই দিওঁ আৰু আহিব আপোনালোকে সময় পালে মানে মোৰ গোটেইটো বেকাৰ চব নাথাকে ন তো সেইটো কাৰণে সময় পালে আহিব মই বনোৱা মাংসৰ জুতি লৈ যাব ইয়াৰ পিছত আমাৰ পিতাশ্ৰীৰ মন্তব্য শুনক শুনিলে নহয় এনেকুৱা বাপেক থাকিলে কিহৰনো চিন্তা দেখিছে কিমান তাৰিফ কৰে মোৰ মানে বেয়া হ'লেও তাৰিফ কৰিব বেয়া হোৱা নাই বাৰু ধুনীয়া হৈছে মানে আপোনালোকে দেখি গম পাইছে চাগে এইটো বস্তু বেয়া হ'ব নোৱাৰে আৰু ন তাৰপিছত মোৰ থপৰাটো অকণমান দেখুৱাই দিলোঁ এয়া টেষ্ট কৰি পেলাই মানুহ বহি আছে নহয় টেষ্টিং মানুহ কেনেকুৱা ইয়াতকে ভাল নালাগে আৰু একে ভাল নবনে মই নাভাবো ইয়াতকে ভাল আছে ৰাইজসকল মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ।